হে গাইজ গুড মৰ্ণিং এস্কেপ লগত স্বাগতম জনালোঁ। আজি আমি একদম পূৰা পলু লেটা মানে হেৰি উলিয়াই আছোঁ। পলু লেটা মানে ভাজিম, আপোনালোকে চাব কেনেকুৱা পলু লেটা হয়। হে এৰী পলু দেখিছে, এৰী পলু আজি লেটা উলিয়াই আছোঁ। লেটা কাটি কাটি আপোনালোকে খাই নাই কি কয় কমেণ্ট কৰিব দেই। ৰাইজসকল গাইজসকল এইটো চিষ্টেমত এনেকৈ কৰি আছোঁ। এইটা হৈছেগৈ এইটো কাটিলোঁ ৰাল এইখিনি হ'ল। এইটা ভাজিমগৈ এতিয়া। পূৰা কাটি কাটি মেলি একদম পূৰা সম্পূৰ্ণ হৈ গ'ল। এতিয়া ৰেডি হৈ গ'ল। এইখিনি পলু লেটা ভাজিম এতিয়া। জিন্দা হৈছে এইখিনি বাকচ বগা এটা আছে আৰু ৰঙা এটা আছে। এইটো ৰঙা জাতৰ। কেনেকুৱালৈকে চাওঁ ব'লক। পূৰা লৰাই ল'লোঁ অলপ। ভাজি দিলোঁ নিমখ দি দিলোঁ। পূৰা এতিয়া দীঘল দীঘল হ'ব। লম্বা হ'ব।